নমস্কাৰ হেল্ল' এণ্ড গুড মৰ্ণিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মই জিতু ভাগৱতী আপোনাক আটাইকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলত বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে চ' বন্ধু বান্ধৱীসকল আজি আলোচনা কৰিম কি ধৰণে কি কথা পাতি কম সময়ত নেটৱৰ্ক মাৰ্কেটিঙত আমি বেছি ইনকাম কৰিব পাৰোঁ নিশ্চয় বিচাৰে আজিৰ যুগত প্ৰত্যেকে ধৰক কম সময়ত ইনকাম কৰিব বিচাৰে আপুনিও বিচাৰে মই বিচাৰোঁ প্ৰতিজন মানুহে বিচাৰে তো আপুনি যদি সঁচাকৈ কম সময়ত নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'ব বিচাৰে তেতিয়াহ'লে কেইটামান কমন পলিচি আপুনি হাতত লৈ পেলাই কমন কেইটামান কাম একেবাৰে সৰু কেইটামান কাম কৰিলে আপুনি নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'ব পাৰিব আৰু সঁচাকৈ যদি ছাকচেছ হ'ব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টোত দিয়া টিপছখিনি এপ্লাই কৰিলে আপুনি গেৰাণ্টি দিব পাৰোঁ মই ছাকচেছ হ'ব পাৰিব তো অকণো পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ এটাই মাত্ৰ ৰিকুৱেষ্ট যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকে চ' বন্ধু বান্ধৱীসকল আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম কথা হৈছে নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'ম বুলিয়েই প্ৰতিজন মানুহ জড়িত হয় ডাঙৰ ড্ৰিম লৈয়ে মানুহ জড়িত হয় বাট কিছুদিন পিছত সেই ড্ৰিমবিলাকো ভাঙি যায় ব্যৱসায় কৰাৰ মনো নোহোৱা হৈ যায় মানুহ এই ফিল্ডৰ পৰা আঁতৰি যায় এইটো কমন প্ৰব্লেম এনেকুৱা ঘটি আছে চ' এনেকুৱা যদি আপোনাৰ টিমতো বহুত বেছি হৈ আছে তেতিয়াহ'লে আপুনি টিমৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে টিমত কিছু আপুনি চেঞ্জ কৰাৰ প্ৰয়োজন আছে কিছু বেছিক পৰিৱৰ্তন আপুনি কৰাৰ প্ৰয়োজন আছে আৰু টিমৰ পৰিৱৰ্তন কৰিবলৈ যোৱাৰ আগতে আপুনি নিজে এজন প্ৰফেশ্যনেলিৰ এই ব্যৱসায়টো কৰাৰ প্ৰয়োজন আছে চ' প্ৰথম কথা আজি মই একেবাৰে বেছিক টুল কেইটামানৰ বিষয়ে ক'ব বিচাৰিছোঁ যিকেইটা টুল আপোনাক নেটৱৰ্ক মাৰ্কেটিঙত একদম লাগিব এইকেইটা যদি নাথাকে তেতিয়াহ'লে আপুনি এই ইণ্ডাষ্ট্ৰীত সফল হ'ব নোৱাৰে তো নেটৱৰ্ক মাৰ্কেটিঙত যদি সফলতা আপুনি পাব বিচাৰে তেতিয়াহ'লে প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে আপুনি ফুললি ড্ৰেছ কোড মেইনটেইন কৰিব লাগিব তো বহুতে ড্ৰেছ কোড মেইনটেইন নকৰে ভাবে যে হ'ব আৰু প্ৰডাক্টে বেচিব লাগে হ'ব আৰু এনেকৈ ওলাই যাম তেনেকৈ ওলাই যাম টি চাৰ্টটো পিন্ধিব জিন্স পেণ্টটো পিন্ধিব এযোৰ ধুনীয়া একদম পাৱাৰ জোতা বা কিবা তেনেকুৱা জোতা এযোৰ পিন্ধি ফিল্ডত ওলাই যাব বাট এইটো টোটেলি নকৰিব কাৰণ নেটৱৰ্ক মাৰ্কেটিং হৈছে ফুললি এটা প্ৰফেশ্যনেল হয় এটা বিজনেছ হয় এই বিজনেছটোত যদি আপুনি ছাকচেছ হ'ব লগা হয় তেতিয়াহ'লে প্ৰথম দিনৰ পৰা ইয়াৰ ৰুল ৰেগুলেশ্যন আপুনি ফ'ল' কৰিব লাগিব চ' ড্ৰেছ কোড ইয়াত লাগিব ড্ৰেছ কোড বুলি কোৱাৰ লগে বহুত দামী কাপোৰ পিন্ধিব লাগিব বহুত দামী শ্বু আপুনি পিন্ধিব লাগিব বুলি তেনেকুৱা কথা নাই কম দামীয়ে হওক কম পইচাৰে হওক বাট আপুনি ফৰ্মেল চাৰ্ট পেণ্ট আপুনি পৰিধান কৰিব লাগিব অলৰেডি আগৰ এটা ভিডিঅ'টো মই এই বিষয়ে বহলভাৱে মই কৈছোঁ ড্ৰেছ কোড বা আপোনাৰ ফৰ্মেল ড্ৰেছ কেনেকুৱা হ'বলৈ কৈছোঁ গতিকে ডিছক্ৰিপশ্যন বক্সত মই লিংক দি দিছোঁ এই ভিডিঅ'টো আপোনালোকে চাব পাৰে বহল ভিত্তিত বুজাৰ কাৰণে তো প্ৰথম কথা আমাক ড্ৰেছ কোড লাগিব আৰু দ্বিতীয়তে আমাক ড্ৰেছ কোড মেইনটেইন কৰাৰ লগতে আমাক কিছু টুলছ লাগিব যেনেকৈ ধৰক আমাক এখন ডায়েৰী লাগিব বা নোটবুক এখন লাগিব এটা ভাল পেন লাগিব লগতে আমাক লাগিব এটা এক্সিকিউটিভ বেগ বা প্ৰফেশ্যনেল এটা বহুত ভাল বেগ এটা আমাৰ লগত থাকিব লাগিব আৰু লগত তাত বেগখনত থাকিব লাগিব কোম্পানীৰ কেটলগ য'ত কোম্পানীৰ সমস্ত ডিটেইল প্ৰডাক্ট সম্পৰ্কে আমি চাওঁ ব্ৰাউজাৰত চাইকিনি আমি চাব পাৰোঁ সেইখিনি থাকিব লাগিব আৰু যদি এইখিনি টুল আপুনি লগত নাৰাখে তেতিয়াহ'লে কিন্তু এই ইণ্ডাষ্ট্ৰীটোত আপুনি সফল হ'ব নোৱাৰে তো প্ৰথম কথা চাওক নেটৱৰ্ক মাৰ্কেটিঙত যেতিয়া আপুনি জড়িত হৈছে আপুনি নলেজ কিমানখিনি লৈছে মানুহে সেইটো প্ৰথমতে নেদেখে আপুনি যেতিয়া এজন মানুহৰ লগত বিজনেছ সম্পৰ্কে কথা পাতিবলৈ যাব মানুহজনে কিন্তু প্ৰথমতে বিজনেছ দেখাৰ আগতে আপোনাক দেখে চ' আপোনাৰ গেটআপে এজন মানুহৰ আগত আপোনাৰ মানে কি ব্যক্তিত্বটো দাঙি ধৰে চ' আপুনি সেইকাৰণে যিমান পাৰে ফুললি কনফিডেন্স আৰু এটিটিউড লগত ৰাখি সম্পূৰ্ণ ড্ৰেছ কোডত আপুনি মানুহ এজনৰ ওচৰত যোৱাৰ প্ৰয়োজন আছে কিন্তু দেখা যায় যে নেটৱৰ্ক মাৰ্কেটিং মেক্সিমাম ডিষ্ট্ৰিবিউটৰে কিন্তু ড্ৰেছ কোডত গুৰুত্ব দিয়া দেখা নাযায় তেওঁলোকে নৰ্মেলি যি ধৰণে আছিল সেই ধৰণে ইয়াতো তেওঁলোকে কাম কৰি ভালে ছাকচেছ ল'ম বুলি ভাবে বাট নৰ্মেল জীৱন যাপন আৰু নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছৰ মাজত বহুত ডিফাৰেঞ্চ আছে তো ছাকচেছ যদি আপোনাক লাগে প্ৰথম আপুনি ড্ৰেছ কোড ইয়াত লাগিব ড্ৰেছ কোড আপুনি মেইনটেইন কৰিব লাগিব চ' মই বিচাৰোঁ কিছু ইনভেষ্ট আপুনি কৰক কম টকাৰে আপুনি এযোৰ ভাল ড্ৰেছ ভাল শ্বু এযোৰ এটা ভাল বেগ আপুনি লওক আৰু তাৰ ভিতৰত এখন কেটলগ এখন ডায়েৰী আৰু কিছু প্ৰডাক্ট আপুনি লগত ৰাখক আৰু এইখিনি লগত ৰাখি যেতিয়া আপুনি ফিল্ডত ওলাই যাব নহয় প্ৰথম বেনিফিট কি হ'ব চাওক আজি ড্ৰেছ কোড যেতিয়া আপুনি পৰিধান কৰি ফিল্ডত যাব তেতিয়া আপোনাৰ কনফিডেন্স বিল্ড আপ হ'ব কনফিডেন্স বাঢ়িব মানুহে আপোনাৰ পাৰ্চনেলিটি দেখি মজা পাব তেওঁলোক আপোনাৰ কথা শুনিবলৈ আগ্ৰহী হ'ব এতিয়া এই মুহূৰ্তত আপুনি কিমান কথা বিজনেছ সম্পৰ্কে জানিছে কিমান শিকিছে মানুহে এই বস্তুটো নতুন প্ৰস্পেক্ট এজনেও নাজানে বাট তেওঁ আপোনাৰ গেটআপ দেখিয়ে তেওঁ আপোনাৰ প্ৰতি মানে কি ব্যৱসায়টো কৰাৰ কাৰণে আকৃষ্ট হ'ব পাৰে চ' মই ক'ব বিচাৰিছোঁ যে ড্ৰেছ কোডটো মেইন কথা কাৰণ চাওক যেতিয়া এজন নেটৱৰ্কাৰে কোনো এজন প্ৰস্পেক্টৰ লগত কথা পাতিব যায় মই একদম চিক্ৰেটটো ক'ব যাইছোঁ নেটৱৰ্ক মাৰ্কেটিঙৰ চিক্ৰেট
যেতিয়া এজন নেটৱৰ্কাৰে এজন নিউ প্ৰস্পেক্টৰ ওচৰত কথা পাতিবলৈ যায় একদম মানে গুৰুত্ব দি শুনিব তেতিয়া নেটৱৰ্কাৰজনে কৰোৰ টকীয়া লাখ টকীয়া কথা পাতে নে নাপাতে yes or no প্লিজ মোক জনাব নিশ্চয় পাতে যে আমাৰ কোম্পানী ইমান দিয়ে অমুক আছে তমুক আছে কয় নে নকয় তে চাওক বন্ধু আপুনি লাখ টকীয়া কৰোৰ টকীয়া কথা পাতিবলৈ গৈছে বাট আপুনি মানুহজন কেই টকাৰ হৈ গৈছে লাখ টকা কৰোৰ টকাৰ কথা আপুনি পাতিব গৈছে বাট আপুনি মানুহজন কেই টকাৰ হৈ গৈছে most important যদি গুৰুত্ব দিয়া নাই নহয় এই বস্তুটো আজি গুৰুত্ব দিয়ক প্ৰতিটো প্ৰগ্ৰাম আপুনি সাকসেস হ'ব পাৰিব কাৰণ বহুত এটা কোৱেশ্চন কৰে স্যাৰ মই ফিল্ডত ৰেগুলাৰ থাকো স্যাৰ মই ফিল্ডত ৰেগুলাৰ যাও নতুন মানুহ ৰেগুলাৰ লগ কৰো স্যাৰ তাৰ পিছত মই সাকসেস হোৱা নাই তো কিয় সাকসেস হোৱা নাই আপুনি ড্ৰেছ কোড পৰিধান কৰে নকৰে তো ড্ৰেছ কোডে আপোনাৰ পাৰ্সোনালিটি ডেভেলপমেন্ট কৰে ফ্ৰেন্ডছ ড্ৰেছ কোড সেইকাৰণে অলৱেজ লাগিব লাখ টকীয়া কথা পাতিব গৈছে লাখ টকীয়া হ'ব নোৱাৰিলে 1000 টকীয়াটো হৈ যাওক মানুহজন যাতে আপোনাক দেখি মানুহে মানে কি আকৰ্ষিত হয় তো সেই বস্তুটো লাগিব কাৰণ বিজনেস দেখাৰ আগতে কোম্পানী দেখাৰ আগতে মানুহে কিন্তু আপোনাক দেখে তো আপুনি যদি মানুহজন নিজে সেইজনৰ আগত চেল হ'ব পাৰিছে ডেফিনেটলি আপোনাৰ কোম্পানী আপোনাৰ প্ৰডাক্ট আপোনাৰ প্ৰফাইল আপোনাৰ বিজনেস প্ৰস্পেক্ট অলৱেজ অলমোষ্ট চেল কৰিব পাৰিব সো মাই ডিয়াৰ ফ্ৰেন্ডছ মই এইটো আপোনালোকক মোৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক কৈছো যে ড্ৰেছ কোড মোষ্ট ইম্পৰ্টেন্ট ড্ৰেছ কোড আমাক লাগিব লগতে ভাল পেন এটা লগত অলৱেজ ৰাখক পেন এটা ৰাখক এখন নোটবুক বা ডায়েৰী এখন লগত ৰাখক আৰু কোম্পানী ব্ৰাউচাৰ কেটলগ আপুনি লগত ৰাখক যাতে মানুহ সম্পূৰ্ণকৈ এইখিনি আপুনি কোম্পানী সম্পৰ্কে ডিসকাশন কৰিব পাৰে সো এই ধৰণে যদি কৰিব পাৰে নহয় আজিৰে পৰা আপোনাৰ প্ৰতিটো প্ল্যান প্ৰতিটো প্ৰগ্ৰাম আপুনি সাকসেস কৰিব পাৰে সো মই ভাবো বন্ধু বান্ধৱীসকল আজি এই মুহূৰ্তত লকডাউন চলি আছে আৰু আশা ৰাখো প্ৰত্যেকৰে পৰিয়ালত হাঁহি আনন্দ কৰি সুখত আছে আৰু এই মুহূৰ্তত নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্ট কৰাৰ কাৰণে ইউটিউব মাধ্যমেৰে আপোনালোকৰ কাৰণে বহুত ভাল ভাল ভিডিও মই লৈ আহি আছো প্ৰতি 2 দিনে 3 দিনে তো এই ভিডিও বিলাক আপোনালোকে চাওক এটা কথা মই গ্যাৰান্টি দি ক'ব পাৰিব 14 তাৰিখ লকডাউন হে হৈ যাব 15 তাৰিখ যেতিয়া খুলিব নহয় তেতিয়া এজন বেলেগ ব্যক্তি হিচাপে আপুনি ফিল্ডত ওলাব পাৰিব এইখিনি আশা ভৰসা ৰাখি এই ভিডিওটো ম্যাক্সিমাম আপুনি আপোনাৰ টিমৰ লগত প্ৰস্পেক্টৰ লগত শেয়াৰ কৰক সদৌতি শেষত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই আজিৰ ভিডিওটো সামৰিব ওলাইছো নমস্কাৰ জয় হিন্দ থ্যাংক ইউ